নমস্কাৰ বন্ধুসকল, মই নিকুমণি বৰাই আপোনালোক সকলোলৈকে মোৰ মৰম আৰু অশেষ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আচলতে আপোনালোকৰ লগত অলপ ধেমালি কৰিম বুলি এই ব্লগটো আৰম্ভ কৰিছোঁ। জীৱনত প্ৰথমবাৰ হয়তো কি কৰিম নাজানো, আপোনালোকে সহায় সহযোগিতা আগবঢ়াই যাব। আৰু আজি আচলতে এতিয়া 8টা বাজিছে ৰাতিপুৱা। আমি শিৱসাগৰ যাম বুলি থিৰাং কৰিছিলোঁ। আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি চাব আৰু কেনেকুৱা পায় মোক জনাব। মানে হয়তো কিবা ভুল ভ্ৰান্তি থাকি যাব পাৰে, প্ৰথমবাৰৰ বাবে কৰিছোঁ আৰু আপোনালোকে সেইখিনি মোক দেখুৱাই যাব। আহকচোন এতিয়া ভিডিঅ'টোৰ মাজলৈ আগবাঢ়োঁ। হেল্ল' গাইজ, এয়া আমি শিৱসাগৰৰ বৰপুখুৰী পাৰত আহিছোঁ। এয়া মোৰ লগত আছে, ৰ'ববিলাকক দেখাইছোঁ। এয়া পাপুলি বা, অ' বইন্দা ৰ'বা, ৰ'বাচোন। এয়া আপোনালোকে দেখিছে, অ' মানুহ কোন কোন আছে। এয়া মোৰ লগত আছে পইণ্টা, চাচোন। এয়া মাইনী বা, হেল্ল'। চলি আছে, পাপুলি বাই পজ দি আছে। ফটোশ্বুট ষ্টাৰ্ট কৰি দিলে। আমাৰ মানে কি হ'ল, এই ফটো মাৰি মাৰি পাওঁতে মানে ইমান সময় হৈ গুচি গ'ল। ক'ত যাম আমি ইয়াৰ পিছত আমি ৰংঘৰ যাম, তাত চাই লওঁ আৰু কিমান টাইম হয়। তাৰপৰা আমি কাৰেংঘৰ যাম, তলাতল ঘৰ যাম। টাইমটো যিমান কভাৰ কৰে আমি মানে সিমানটোৱে আৰু ঘূৰিম। তাকে আমি মানে কি হ'ল, মানে এদিনতে গোটেইখিনি ফুৰিবলৈ আপোনাৰ অকণমান অসুবিধা হয় যে আমাৰ, সেইটো কাৰণে হ'লেও আহিছোঁ আৰু গোটেইকেইজনী মিলি। চাই লওঁচোন ৰংঘৰ কি হয়। গাইজ, আমি ক'ৰ পালোহি? আমি এতিয়া বৰ্তমান ৰংঘৰ পালোহি। ইয়াত এতিয়া পাইছোঁহি, চাই লওঁ সেয়া আৰু পিছত দেখাই যাম আপোনালোকক। সেই পাপুলি বাই একো নোকোৱা নেকি? এক্সাইটমেণ্ট নাই নেকি? আছে, বহুত আছে। পইণ্টাই একো এক্সাইটমেণ্ট নাই নেকি? পইণ্টাই হাঁহে দি থাকে আৰু। আমি সোমাই গৈ আছোঁ এতিয়া, আপোনালোকক দেখাই যাম। চক আপোনালোকে ৰংঘৰ। दिल का ये क्या राज है, जाने क्या कर गए। আপোনালোকে দেখিছে, মানে আজি হয়তো সম্ভৱ স্কুলৰ কোনোবা অনা হৈছে ইয়ালৈ ফুৰাবলৈ। আমি ফুৰি আছোঁ, ফটো মাৰি মাৰি ৰিলচ বনাই বনাই ভাগৰি গৈছোঁগৈ। তাৰ আকৌ বহিবলৈ আহিছোঁ, পৰিৱেশ দেখি আছে। বহি দিলে দেই, ভাগৰত গৰম, খুব বেছি ৰ'দ ইয়াত, সেইকাৰণে ইয়াত বহি দিছে ৰাইজক। এই চাওক আপোনালোকে, কাম চলি আছে আচলতে ৰংঘৰৰ ভিতৰত। দেখুৱাই দিছোঁ আৰু সৰুকৈ হ'লেও, বোলা
তলাতল ঘৰ পাইছোঁহি। আপোনালোকে দেখিছে ৰিলিকি তলাতল ঘৰৰ দৃশ্য। হা হেল্ল' গাইজ, এয়া আমি তলাতল ঘৰ পাই গ'লোহি। এয়া আমি তলাতল ঘৰ পাই গ'লোহি। চবেই মানে ইহঁতৰ ফটো মৰা হেৰি চবৰে অৱস্থা এতিয়া সংকটজনক। হয়তো কোনোবা বহিব বিচাৰিছে, নহয় কোনোবা শুব। মোৰ এয়া ৱেচল খাই খাই জীৱন গৈছেগে। পইণ্টটা চাওঁ, ক'ত বহিবা? আমি পুৰা ক্লান্ত হৈ গৈছো, ক্লান্ত। বহুত ভাগৰুৱা, ভাগৰুৱা। ঘূৰি ঘূৰি আমাৰ বহুত ভাগৰ লাগিছে। আমি ইয়াৰ পৰা ওলাই ডাইৰেক্ট কিবা এটা খাই ডাইৰেক্ট বাছতহে উঠিম আৰু। আজি আৰু চোৱা আমাৰ হেঁপাহ পলুৱাই গৈছে আৰু। এগৰাকী कोरे से पन्ने जैसे ये दिल ने कोई गजल पाई पहली बार। আৰু কোনোবা নহ'লে মই এতিয়া ঘৰত যাম। আমি আকৌ তলাতল ঘৰৰ ভিতৰলৈ বুলি আহিছোঁ। দুজনী হেৰাই থাকিলে আমাৰ লগত হিলছ বনাই থাকোঁতে এৰি থৈ গুচি গ'ল। ৰ'ব দেই, আপোনালোকক দেখাই আছোঁ। আমাক এৰি থৈ ক'ত গ'ল কইনটা? ইয়াত আন্ধাৰ জেগা, ইয়াত নাই। ক'ত গ'ল? এনেই নকয় এইটো তলাতল ঘৰ বুলি। মানুহ যে হেৰায়, এইটো তলাতল। এইটোৱে হৈছে বিখ্যাত তলাতল ঘৰ, য'ত মানুহ হেৰায়। আমি আমাৰ লগৰবোৰৰ পৰা হেৰাই গ'লোঁ। এতিয়া ফোন কৰিব লগা হৈছে দেই। ক'ত গ'ল?